হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ পনীৰৰ এটি খুব সুন্দৰ আৰু সহজ ৰেচিপি। পনীৰকণ এনেদৰে বনালে খাবলৈ বহুত ভাল হয় আৰু কম সময় লাগে, কম বস্তুৰে এনেদৰে খুব সুস্বাদু পনীৰৰ তৰকাৰী ঘৰৰ সকলোকে এনেদৰে বনাই খুৱাব পৰা যায়। এই পনীৰকণ ৰুটিৰ লগত, পুৰিৰ লগত, ভাতৰ লগত, পোলাওৰ লগত, যিহৰ লগতে খাই খুব ভাল লাগে। আহকচোন তেতিয়াহ'লে মই কেনেধৰণে বনালোঁ চাওঁ। চাহী পনীৰ বনাবৰ কাৰণে মই লৈছোঁ 4টা পিঁয়াজ, বিলাহী আৰু এডোখৰ আদা। পিঁয়াজকেইটা এনেদৰে ভালদৰে বাকলি গুচাই লৈছোঁ। বাকলি গুচাই সেইখিনি মই ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটি ল'ম। পিঁয়াজকেইডোখৰ এনেকৈ ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এয়া এডোখৰ আদা লৈছোঁ। আদাৰকেইডোখৰো এনেদৰে চকলিয়াই লৈছোঁ। এতিয়া মিক্সাৰৰ বাতি এটা লৈছোঁ। বাতিটোত এয়া ডাঙৰকৈ কাটি লোৱা পিঁয়াজকেইডোখৰ দি দিছোঁ আৰু লগতে আদাকেইডোখৰো দি দিছোঁ। যদি কেঁচা জলকীয়া দিব বিচাৰে তেতিয়াহ'লে ইয়াতে কেঁচা জলকীয়া দিব পাৰে। এইখিনি এতিয়া খুব মিহিকৈ পিচি ল'ম। যদি পিচিব নিবিচাৰে তেতিয়াহ'লে চপাৰত খুব মিহিকৈ চপ কৰিও ল'ব পাৰে। মই এনেদৰে পিচি ল'লে গ্ৰেভিটো খাই বেছি ভাল পাওঁ। এনেদৰে পিচি ল'লে গ্ৰেভিটো ডাঠ হয়, মিহি হয় আৰু দেখিবলৈও ভাল হয়। সেইটো কাৰণে মই এনেকৈ পিচি লৈছোঁ। আৰু এয়া লৈছোঁ 4টা বিলাহী। বিলাহীকেইটাও মই এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এই বিলাহীখিনিও কটা হৈ গ'ল। এইখিনিও এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰ এটা লৈছোঁ আৰু এইখিনি এতিয়া খুব মিহিকৈ পিচি ল'ম। এতিয়া এফালে কেৰাহী এখন বহাই লৈছোঁ। কেৰাহীত এয়া দিছোঁ ৰিফাইন তেল, অকণমান ৰিফাইন তেল দিছোঁ আৰু অকণমান এচামুচমান দিছোঁ বাটাৰ। কাৰণ বাটাৰে পনীৰৰ টেষ্টটো আৰু বেছি ভাল কৰে, সেইটো কাৰণে বাটাৰ দিছোঁ। যদি নিবিচাৰে নিদিলেও হয়। তাৰপাছত এয়া দিছোঁ গোটা মছলা, এখন তেজপাত, শুকান জলকীয়া, লং, ইলাচি, ডালচেনি আৰু জিৰা কেইটামান দিছোঁ। এইখিনি দি পিনে অলপ সময় লৰাই লৈ এয়া পিচি লোৱা পিঁয়াজৰ পেষ্টটো দি দিছোঁ। এতিয়া এইখিনি খুব ধুনীয়াকৈ লৰাই থাকিম যেতিয়ালৈকে পিঁয়াজৰ কেঁচা গোন্ধটো নাইকিয়া নহয়, তেতিয়ালৈকে মই এইখিনি লৰাই আছোঁ। এনেদৰে অলপ সময় লৰাই থকাৰ পাছত এয়া পিঁয়াজখিনি অকণমান শুকাই যোৱা নিচিনা হৈছে, কেৰাহীত লাগি ধৰা নিচিনা হৈছে। এইটো সময়তে দিছোঁ বিলাহীৰ পেষ্টটো, যোনটো বিলাহী আমি কাটি পিনে পেষ্ট বনাই লৈছিলোঁ। সেই পেষ্টখিনি দি এতিয়া অলপ সময় লৰাই দিম। গেছটো মিডিয়াম টু ল' ফ্লেমত ৰাখিছোঁ। এয়া 5 মিনিটমানৰ পাছত উতল অহাৰ নিচিনা হৈছে। এতিয়া অকণমান লৰাই দিছোঁ। তাৰপাছত এইফালে মছলাখিনি দি ল'ম। এয়া দিছোঁ হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰঙা জলকীয়া গুড়ি অকণমান দিছোঁ ৰঙৰ কাৰণে, আৰু এয়া দিছোঁ আন্দাজমতে নিমখ। এইখিনি দি ভালদৰে মিক্স কৰি দিছোঁ, ভালদৰে মিহলাই দিছোঁ। মছলাখিনি ভালদৰে মিক্স হৈ যোৱাৰ পাছত এইখিনি অলপ সময় ঢাকি ৰাখিম। এইখিনি ঢাকি দিছোঁ। এইখিনি হোৱালৈকে মই এতিয়া পনীৰখিনি কাটি ল'ম। এয়া পনীৰখিনি মই এনেদৰে স্লাইচ কৰি লৈছোঁ। স্লাইচ কৰি লৈ ঘৰৰ মানুহৰ জোখাৰে টুকুৰা টুকুৰকৈ কাটি ল'ম। যেনেকৈ ইচ্ছা সেনেকৈ কাটি ল'লেই হ'ল। মই এয়া এনেকুৱা মিডিয়াম চাইজত কাটি লৈছোঁ। ডাঙৰকৈও কাটিব পাৰে বা সৰুকৈও কাটিব পাৰে। এইফালে ঢাকন আঁতৰাই বিলাহীৰ পেষ্টখিনি চাই লৈছোঁ। সেইখিনি ধুনীয়াকৈ পানী শুকাই গৈছে। বিলাহী অকণমান সিজা নিচিনা হৈছে, আধা সিজা নিচিনা হৈছে। এতিয়া এইখিনি লৰাই 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 যেতিয়া কেৰাহীটোত অকণমান লাগি ধৰা নিচিনা হৈছে, তেতিয়া ইয়াত মই অলপমান পানী দিম। পানীৰ কোনো নিৰ্দিষ্ট জোখ নাই। গ্ৰেভিটো যদি পাতলাকৈ খাব বিচাৰে পানী সৰহকৈ দিলে হ'ল, আৰু যদি ডাঠ কৰিব বিচাৰে পানী অকণমান কমাই দিলেই হ'ল। গৰম পানী ব্যৱহাৰ কৰিছোঁ, গৰম পানীয়ে দিব। তাৰপাছত এয়া কাষ্টুৰি মেথিৰ পাত দুখিলামান মই পেলাই দিছোঁ। এইটো একেবাৰে অপচনেল হয়, কিন্তু দিলে টেষ্টটো ভাল হয়। তাৰপাছত অকণমান চেনি দিছোঁ। যদি বিচাৰে দিব পাৰে, নিবিচাৰিলেও নাই, কিন্তু চেনি অকণমান দিলে টেষ্টটো ভাল হয়। যিসকলে নাখায় তেওঁলোকে নিদিলেই হ'ল। তাৰপাছত এয়া পনীৰখিনি কাটি লৈছিলোঁ যে, এইটো সময়তে যেতিয়া অকণমান উতল অহাৰ নিচিনা হৈছে, তেতিয়া এয়া পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি অলপ সময় লৰাই উতলিবলৈ দিছোঁ। পনীৰখিনি যদি বিচাৰে অলপমান ফ্ৰাই কৰি ল'ব পাৰে, ঘিউ অকণমান বা ৰিফাইন তেলত অকণমান ফ্ৰাই কৰি ল'ব পাৰে। মই কিন্তু ফ্ৰাই কৰি লোৱা নাই, এনেকৈয়ে দিছোঁ। সেইটো কাৰণে অকণমান উতল আহিবলৈ দিছোঁ যাতে পনীৰখিনি অকণমান সিজে।
তাৰ পাছত আধা চামুচমান বাটাৰ দিলোঁ। বাটাৰ দি পিনে মই অকণমান লৰাই দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ, নহ'লে তলৰ ফালে লাগি ধৰিব। তাৰ পাছত এয়া অকণমান সময় লৰাই অলপ সিজিবলৈ দিছোঁ। অকণমান ঢাকি দিবও পাৰে অলপ সময়। তাৰ পাছত এয়া অকণমান দিছোঁ আমুল ফ্ৰেছ ক্ৰীম, 2 চামুচমান দিছোঁ। যদি আমুল ফ্ৰেছ ক্ৰীম নাথাকে তেতিয়াহ'লে কাজুৰ পেষ্টটো দিব পাৰে। কাজুৰ পেষ্ট দিলেও খাবলৈ বহুত ভাল হয়। ক্ৰীমখিনি দিয়াৰ পাছত এয়া অকণমান লৰাই দিছোঁ, গোটেইখিনি যাতে ক্ৰীমখিনি মিহলি হৈ যায়। ক্ৰীমখিনি দিয়াৰ পাছত বৰ বেছি সিজাব নালাগে, নহ'লে বিলাহী দিয়া আছে, সেইটো কাৰণে ক্ৰীমবোৰ ফাটি যাব পাৰে। তাৰ পাছত এইয়া ওচৰৰ পৰা দেখাইছোঁ, দেখিছেনে কিমান টেষ্টি হৈছে নহয়নে? দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি। এনেদৰে বনাই খাবচোন আৰু কেনে পালে মোক নিশ্চয় জনাব। এয়া আজি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত মোৰ ষ্টাইলত চাহী পনীৰ। চাহী পনীৰৰ ৰেচিপি বহুত বেলেগ ধৰণেৰে আছে, আৰু মোৰ ষ্টাইলত বনোৱা চাহী পনীৰৰ ৰেচিপিখন আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ নতুন ৰেচিপি পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।